আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা, আম্মা বা'দ। আল্লাহ নিশ্চয় আপোনালোকক ভালে ৰাখিছে। আজি আমি জইণ্ট পেইন অৰ্থাৎ বিষৰ বিষয়ে আলোচনা কৰিম। মানুহৰ বিভিন্ন কাৰণত শৰীৰৰ বিষ, গাঁঠিৰ বিষ হয়। বহুতো মানুহে এই বিষ লৈ জীয়াই আছে। বহু ৰকমৰ চিকিৎসা লোৱাৰ পিছতো জীৱনটো অশান্তিৰ মাজেৰে চলাই নিব লগা হৈছে। গাঁঠিবোৰৰ পৰা কেলছিয়াম কমি গ'লেও বিষ আৰম্ভ হয়। অৱশেষত এই বিষবোৰে এনেকুৱা এটা ৰূপ লয় যিটো অপাৰেশ্যনৰ সন্মুখীন হ'বলগীয়া হয়। ঔষধ খালে কিছু সময় আৰাম পোৱা যায়, তাৰ পিছত পুনৰ বিষ আৰম্ভ হয়। ঔষধৰ দ্বাৰাও বহু পৰিমাণ মানুহে বিষৰ পৰা জীৱন জয় কৰি তোলে, কিন্তু তাৰে কিছু সংখ্যক মানুহে বিষৰ ঔষধক নিজৰ জীৱনসংগী বনাই লয়। এই বিষৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আজি আমি আল্লাহৰ তিনিটি চিফতি নাম লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। যদি আগলৈ কোনো ব্যক্তিৰ বিষ হয়, তেওঁলোকে এই আমলটি কৰিব, আৰু যিসকলৰ বিষ বৰ্তমান হৈ আছে তেওঁলোকে এই আমল দুটি কৰিবলৈ আৰম্ভ কৰক। নম্বৰ 1, বিষ হৈ থকা ঠাইখিনিত হাতেৰে জোৰকৈ ধৰি একে উহাতে 23 বাৰ ইয়া ৱাহাবু, ইয়া ৱাহাবু, ইয়া ৱাহাবু পঢ়ি সেই ঠাইত ফুক দিব। দিনত কমতে 5 বাৰ বা 6 বাৰ মান কৰিব। যদি 23 বাৰ পঢ়াত অসুবিধা হয়, আপুনি ৰৈ পঢ়িব। নম্বৰ 2, বিষ চলি থকা ঠাইবোৰত হাতৰ চাহাদত আঙুলিটোৰে এই দুটি শব্দ লিখি লিখি দিব। ইয়া সালামু ইয়া হাফিজু, ইয়া সালামু ইয়া হাফিজু। আৰু যিবোৰ ঠাইত ধৰিব নোৱাৰে, লিখিব নোৱাৰে, তেনেবোৰ ঠাইৰ বাবে 100 বাৰ ইয়া ৱাহাবু, ইয়া সালামু, ইয়া হাফিজু পঢ়ি পানীত ফুক দি সেই পানী পান কৰিব। এই আমাল দুটি 1 পৰা 41 দিন কৰিব। মন কৰিব, আপোনালোকৰ আৰু মোৰ জীৱন একমাত্ৰ আল্লাহৰ ওচৰত। তেওঁ সকলো কৰিব পাৰে। আপোনালোকে বিশ্বাস আৰু য়কিনৰ সৈতে আমাল কৰিব, আল্লাহে নিশ্চয় ৰহমতৰ দৰজা খুলি দিব। আজিলৈ ইমানেই। পুনৰ লগ পাম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।